Hello friends, welcome to my channel SDA Powerful. SDA Powerful channelটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম টেট MCQs বিষয় পৰিৱেশৰ ওপৰত 15টা গুৰুত্বপূৰ্ণ MCQs। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু ফ্ৰেণ্ডছ, মই পৰিৱেশৰ ওপৰত মুঠ 4টা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেন্তে মই তলৰ ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকবোৰ দি দিম, আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব। তেন্তে বলকচোন ফ্ৰেণ্ডছ, আমি আজি টাইম ৱেষ্ট নকৰাকৈ ভিডিঅ'টো চাই লওঁ। ফ্ৰেণ্ডছ, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে জীৱনত ঘটি থকা ঘটনাৰ ৰূপায়ণেই হৈছে নাটক। কথাষাৰ কোনে কৈছিল? মহাত্মা গান্ধী, অপশ্যন খ আছে মহেন্দ্ৰ বৰা, এৰিষ্টটল, ভৱেন্দ্ৰনাথ শইকীয়া। চ' ফ্ৰেণ্ডছ, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব জীৱনত ঘটি থকা ঘটনাৰ ৰূপায়ণেই হৈছে নাটক। এই কথাষাৰ কৈছিল মহেন্দ্ৰ বৰা। অপশ্যন খ হ'ব শুদ্ধ উত্তৰ। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেণ্ডছ, আপোনালোকে ভালকৈ চাই ল'ব। তলৰ কোনটো নাটকৰ গুণ নহয়? অপশ্যন ক আছে পাঠ্য, শ্ৰাব্য, দৃশ্য, কুটিৰ শিল্প। চ' ফ্ৰেণ্ডছ, ঘ নম্বৰটো হৈছে নাটকৰ গুণ নহয় কুটিৰ শিল্প। অপশ্যন তলৰ কোনটো সুকুমাৰ কলাৰ অন্তৰ্গত নহয়? পেইণ্টিং, স্থাপত্য, ছপা কাৰ্য, যোগা অভ্যাস। চ' ফ্ৰেণ্ডছ, কাৰেক্টটো হ'ব ঘ, যোগা অভ্যাস। তলৰ কোনটো শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত নহয়? কথক। অপশ্যন খ আছে ভাৰতনাট্যম, ভাংৰা, কথাকলি। চ' ফ্ৰেণ্ডছ, আমাৰ শুদ্ধ উত্তৰটো হ'ব ভাংৰা হৈছে শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত নহয়। অপশ্যন গ। সৌন্দৰ্যৰ ফল প্ৰদান কৰিব পৰা দক্ষতাক কি বোলা হয়? শিক্ষণ, কলা, সাহিত্য, বাণিজ্য। চ' ফ্ৰেণ্ডছ, সৌন্দৰ্যৰ ফল প্ৰদান কৰিব পৰা দক্ষতাক বোলে কলা। অপশ্যন খ হ'ব ৰাইট এনচাৰ। আজি আমাৰ নেক্সট প্ৰশ্নটো হৈছে কোন চনৰ পৰা ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় পৰ্যাবৰণ পুৰস্কাৰ দি অহা হৈছে? 1984, 1986, 1987, 1983। চ' ফ্ৰেণ্ডছ, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব 1987 চনৰ পৰা ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় পৰ্যাবৰণ পুৰস্কাৰ দি অহা হৈছে। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ফ্ৰেণ্ডছ, আপোনালোকে ভালকৈ চাই ল'ব। অপশ্যন গ হ'ব শুদ্ধ উত্তৰ। তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়? অপশ্যন ক আছে সৌৰ শক্তি, কয়লা, কাঠখৰি, কেৰাচিন তেল। চ' ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানে সৌৰ শক্তি ব্যৱহাৰ কৰিলে কোনো ধৰণৰ প্ৰদূষণ নহয়। অপশ্যন ক হ'ব ৰাইট এনচাৰ। যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেণ্ডছ। পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন হৈছে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, ইউৰেনিয়াম। চ' ফ্ৰেণ্ডছ, পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনবিধ হৈছে কয়লা। অপশ্যন ক হ'ব শুদ্ধ উত্তৰ। আপোনালোকে মনত ৰাখিব ফ্ৰেণ্ডছ, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। জনসংখ্যা বৃদ্ধিৰ হাৰ ক'ত সৰ্বাধিক? উত্তৰ আমেৰিকা, লেটিন আমেৰিকা, উত্তৰ ইউৰোপ, জাপান। চ' ফ্ৰেণ্ডছ, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব জনসংখ্যা বৃদ্ধিৰ হাৰ লেটিন আমেৰিকাত সৰ্বাধিক। অপশ্যন খ হ'ব ৰাইট এনচাৰ। ফ্ৰেণ্ডছ, আজি 10 নম্বৰ কুৱেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ। কি পাচলি পত্ৰবহুল? আলু, লাই শাক, গাজৰ, কাঠআলু। চ' ফ্ৰেণ্ডছ, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব লাই শাক হৈছে পত্ৰবাহুল পাচলি। অপশ্যন খ। গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে? অপশ্যন কত আছে হাইড্ৰ'কাৰ্বন, কাৰ্বন মন'অক্সাইড আৰু নাইট্ৰিক অক্সাইড, পেট্ৰল, ছালফিউৰিক এচিড, কাৰ্বন, ছালফাৰ নাইট্ৰাছ অক্সাইড আৰু প্ৰপেন। চ' ফ্ৰেণ্ডছ, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত হাইড্ৰ'কাৰ্বন, কাৰ্বন মন'অক্সাইড আৰু নাইট্ৰিক অক্সাইড। অপশ্যন ক আপোনালোকে মনত ৰাখিব ফ্ৰেণ্ডছ। অসমত থকা দুখন বৃহৎ কয়লাক্ষেত্ৰৰ নাম হ'ল শিলচৰ আৰু হাইলাকান্দি, লিডু আৰু হাইলাকান্দি, শিৱসাগৰ আৰু ডিফু, লিডু আৰু মাৰ্ঘেৰিটা। চ' ফ্ৰেণ্ডছ, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অসমত থকা দুখন বৃহৎ কয়লাক্ষেত্ৰৰ নাম হৈছে লিডু আৰু মাৰ্ঘেৰিটা। অপশ্যন ক হ'ব ৰাইট এনচাৰ ফ্ৰেণ্ডছ।
ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? অপশ্যনত ক আছে ময়ূৰ, ভাটৌ, ৰাজহাঁহ, ঘনচিৰিকা। চ' ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় জানে ইণ্ডিয়ান নেশ্যনেল বাৰ্ডছ হৈছে ময়ূৰ। অপশ্যন ক হ'ব শুদ্ধ উত্তৰ। ফ্ৰেণ্ডছ 14 নম্বৰ কুৱেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। কোনবিধ কয়লা আটাইতকৈ উত্তম? অপশ্যন ক আছে এন্থ্ৰাচাইট কয়লা, বিটুমিনাছ কয়লা, লিগনাইট কয়লা, পিট কয়লা। চ' ফ্ৰেণ্ডছ কাৰেক্ট অপশ্যনটো হ'ব এন্থ্ৰাচাইট কয়লা। অপশ্যন ক হ'ব ৰাইট এনচাৰ। ফ্ৰেণ্ডছ আজি নাম্বাৰ 15 কুৱেশ্যনটো আপোনালোকৰ বাবে। ভাৰতীয় ভলীবল সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1913, 1951, 1935, 1930। চ' ফ্ৰেণ্ডছ ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা থাকিল। আৰু ফ্ৰেণ্ড ভিডিঅ'টো যদি ভাল লাগে প্লিজ এতিয়া ভিডিঅ'টো লাইক কৰি দিব। যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বিদায় লৈছোঁ ফ্ৰেণ্ড, পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই, টেক কেয়াৰ, জয় আই অসম।